18 বছৰ বয়সতে পোৱা এই জবটোৱে মোৰ সকলো সলনি কৰিলে। আনমেচিয়ৰৰ পৰা মেচিয়ৰ কৰিলে, ডিপেণ্ডেণ্টৰ পৰা ইণ্ডিপেণ্ডেণ্ট কৰিলে আৰু আনডিচিপ্লিনৰ পৰা ডিচিপ্লিন কৰিলে। লাগিলে মোৰ চেলেৰি কমেই হওক, কিন্তু মই মোৰ মা দেউতাৰ লগতে মোৰ সপোনবোৰ কম বেছি পৰিমাণ হ'লেও সফল কৰিব পাৰিছোঁ। আৰু যেতিয়া আপোনালোকে নিজৰ ষ্টেটৰ পৰা ওলাই আহিব বা কিবা এটা কৰিব, তেতিয়া আপুনি অনুভৱ কৰিব যে আপোনাৰ শিকিবলগীয়া বহুত আছে। আৰু ময়ো শিকি গৈ আছোঁ আৰু লাহে লাহে ডাঙৰো হৈ গৈ আছোঁ। তেনেহ'লে ব'লক আহক আজি আপোনালোকক দেখাওঁ মোৰ কোম্পানীটো। আৰু এয়া আমি ধুনীয়াকৈ বাছত বহিলোঁ আৰু বাছত বহাৰ পিছত এতিয়া আমাৰ যিহেতু বাছটো চলিব, তাৰ আগতে মই এনেদৰে ভিডিঅ' এটা ক্লিপ লৈ ল'লোঁ। এয়া হৈছে মোৰ ফ্ৰেণ্ড পৰশমণি আৰু সুমিকটো আপোনালোকে প্ৰত্যেকটো ভিডিঅ'তে মোৰ দেখাই পাই থাকে। আৰু এয়া আমাৰ কোম্পানীলৈ যোৱা কিছু দৃশ্য, মানে ৰাস্তাটোৰ যি দৃশ্য। আৰু আমাৰ কোম্পানীটো আছে ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ, যোনটো আছে ভেংগলত। আৰু এইটো হৈছে আমাৰ কোম্পানীটো আপোনালোকে দেখি চাগে ভাবিব কি কোম্পানী হয়, কিন্তু এইটো দেখাত একেবাৰে কোম্পানীৰ নিচিনা নালাগে, যিহেতু ইয়াৰ ষ্ট্ৰাকচাৰটো বহুতেই বেছি বেলেগ। দেখি এনেকুৱা লাগিব যে ৰাজমহল, কিন্তু ইয়াৰ ভিতৰত আমাৰ মেনুফেকচাৰ হয়। আৰু এনেদৰে আহি পোৱাৰ পিছতে আমি লাঞ্চ কৰিলোঁ। লাঞ্চ কৰাৰ পিছত ধুনীয়াকৈ এতিয়া নিজৰ কামে যামগৈ। 8 ঘণ্টাৰ কাৰণে না ফোন ল'ম না কিবা ল'ম, ধুনীয়াকৈ নিজৰ কামবিলাক কৰিম। আৰু এনেকৈ চাব পাৰি এইটো হৈছে অট'মেটিক। ইয়াৰ পৰা পানী ওলাই, গৰম পানী বিচাৰিলে গৰম ওলাব, ঠাণ্ডা পানী বিচাৰিলে ঠাণ্ডা ওলাব, আৰু নৰ্মেল বিচাৰিলে নৰ্মেল ওলাব। আৰু এনেকৈ ধুনীয়াকৈ খাই বৈ আহিলোঁ। আৰু শেষৰ টাইমত ডিউটি শেষ হোৱাৰ আগতে মই ভাবিলোঁ যে আমাৰ জাগিৰোডত যি প্ৰকল্পটো হৈ আছে তাৰে মেপিং আমাৰ অফিচত আছে, চাই আহোঁগৈ কেনেকুৱা বা কিমান ডাঙৰ হয়। সেইকাৰণে ফ্ৰেণ্ড দুজনীৰ লগত চাবলৈ আহিলোঁ। আৰু চাব পাৰিছে ইমান ডাঙৰ এটা প্ৰজেক্ট হ'ব আমাৰ অসমত, আপোনালোকে ভাবিবলৈও নোৱাৰে। মানে ইমানেই বেছি ডাঙৰ, আৰু ইয়াতে চাই বহুত বেছিয়ে ভাল লাগিছে। আৰু মোৰ ভিডিঅ'ছৰ জৰিয়তে মই আপোনালোকক এইটোৱে বুজাব বিচাৰোঁ যে আপোনালোকে কেতিয়াও অকলশৰীয়া ফিল নকৰিব বা আপুনি কাৰোবাৰ ওপৰত কেতিয়াও ডিপেণ্ডেণ্ট নহ'ব। যিহেতু আমি ছোৱালী হয়, আমাক সৰুৰে পৰা বুজোৱা হয় যে আমি ছোৱালী বুলি, কিন্তু আপুনি ছোৱালী হ'লেও সকলোবিলাক কৰিব পাৰে, যেনেদৰে মই পাৰিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ মোৰ ভিডিঅ'বিলাক চাই ভাল